আমি কৈছোঁ যে যোৱাকালি মই এটা টক শ্ব'ত মই সুধিছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে এওঁলোকৰ ভোট নালাগে, এওঁলোকৰ উন্নয়ন নকৰোঁ, এওঁলোকৰ ওপৰেদি বলডোজাৰ চলাম, এওঁলোকৰ মাদ্ৰাছা ভাঙি দিম, এওঁলোকক অমুক কৰিম তমুক কৰিম, এনেকুৱা ধৰণৰ শব্দবোৰ দি যি ধৰণে তুচ্ছ তাচ্ছিল্য যি অন্যায় অত্যাচাৰ কৰি আছে। সেইকাৰণে যোৱাকালি মই কৈছোঁ যে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন ৰজা হৈ প্ৰজাক যদি একো নিদিয়ে, প্ৰজাক যদি জন্তুৰ দৰে কেৱল অত্যাচাৰ কৰে, প্ৰজাক যদি তেওঁৰ যিখিনি সা সুবিধা সংবিধান দিছে নিদিয়ে, তে এজন ৰজা হৈ যদি এইখিনি নিদিয়ে তেনেহ'লে তেওঁলোকক ৱাল দি ছাইড কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে তেনেকৈ থাকিব। আজি আমি হাৰে সিমজীয় অসমীয়া, আজি অসমখনৰ কাৰণে কাম কৰিছোঁ, অসমখনৰ কাৰণে মৰিম, অসমখনতে জীয়াই থাকিম। তাৰ পিছতো যদি এজন মুখ্যমন্ত্ৰী হিচাপে একো নিদিম বুলি কয়, কেৱল বলডোজাৰ নীতি দিব, কেৱল তেওঁলোকৰ মাদ্ৰাছা ভাঙি দিব, তেওঁলোকৰ খোৱা খাদ্য কাঢ়ি ল'ব, এই ধৰণৰতো আৰু মানে হিটলাৰী শাসনতন্ত্ৰটো আৰু ভাৰতবৰ্ষত নাই। গতিকে হিটলাৰী স্বৈৰতন্ত্ৰ আৰু ৰাজতন্ত্ৰ যি চলাই আছে, এই চলোৱাৰ পৰিৱৰ্তে যদি মানুহখিনিক যদি বেয়াই পায়, হয় গুলিয়াই মাৰি দিয়ক, নহ'লে ৱাল দি ছাইড কৰি দিয়ক। তেনেহ'লে মুখ্যমন্ত্ৰী তেনেহ'লে আৰু এই কথাবিলাক কোৱাৰ আপত্তি নাথাকিব। সেইকাৰণে কৈছোঁ যে মানুহখিনিক হয় গুলিয়াই মাৰি দিয়ক, নাইবা ৱাল দি ছাইড কৰি দিয়ক, তেওঁলোকে যেনেকৈ পায় যি কৰি পায় জীয়াই থাকিব আৰু এইটোৱে কথা আৰু।